হেল্ল' এভৰিৱান, পুনৰ কেইবাদিনৰ বিৰতিৰ পিছত আজি আকৌ এটা ভিডিঅ' কৰিবলৈ ওলাইছোঁ আৰু এজনী অসাধাৰণ ছোৱালীৰ ওচৰলৈ আজি যাব ওলাইছোঁ। এজনী খুব ধুনীয়া ছোৱালী, তাই এটা বিশেষ কাম কৰি আছে। গতিকে মোৰ আজি এই ভিডিঅ'টো থৈ দি মই এইগৰাকী ছোৱালীৰ লগত আপোনালোকক চিনাকি কৰি দিব ওলাইছোঁ। গতিকে ব'লক, মই মোৰ লগতে আপোনালোককো লৈ গৈ আছোঁ তাইৰ ওচৰলৈ, ব'লক। আৰু এয়া চাওক, মিনময় মোৰ ভাইটি হয়। আজি সি মোৰ লগত যাব আৰু মোক অলপ কেমেৰাত সি সহায় কৰি দিব। গতিকে আজি তাক লৈ লৈছোঁ। গতিকে চাওক, তাৰো ইউটিউব চেনেল আছে, মই ডিছক্ৰিপশ্যনত লিংকবিলাক বাৰু দিম। গতিকে চাই থাকিব। আজি মোৰ লগত থাকিব আমাৰ ভাইটি মিনময়। এয়া চাওক, ফাইনেলি আহি পাই গ'লোহি মই য'ত আহিছিলোঁ। এজনী বিশেষ ছোৱালী আৰু এইখনেই সেইখন দোকান AK চাইৱালী। গতিকে আমি তাইৰ লগত কথা পাতিম আৰু কি ধৰণে তাই কি কৰি আছে, কেনেকুৱা ধৰণৰ কাম কৰি আছে, এই গোটেইখিনি তথ্য মই আপোনালোকক জনাই যাম। গতিকে এয়া চাওক, AK চাইৱালী আৰু এইখনেই সেইখন বিশেষ দোকান এই ভণ্টিগৰাকীয়ে কৰি আছে। গতিকে আজি এই বিশেষ ছোৱালীজনী এইজনীয়ে, মই যাক আপোনালোকৰ লগত চিনাকি কৰি দিবলৈ লৈছোঁ। গতিকে আহক, আমি তাইৰ লগত কথা পাতিম। এয়া চাওক, মোৰ লগত আছে আমাৰ নমিতা নাথ। নমিতা ঘৰ ক'ত আছিলে? নমিতা ঘৰ কাৰ্বি আংলঙৰ হাওৰাঘাটত। আৰু বৰ্তমান নমিতাই এখন চাহৰ বিপণী, এখন চাহৰ দোকান আৰম্ভ কৰিছে। গতিকে ইয়াৰ আৰতো এটা কথা আছে। মই প্ৰথমে নমিতাৰ পৰা জানিব বিচাৰিম যে নমিতা, তুমি কিমানলৈকে পঢ়া শুনা কৰিলা? গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ 2020। তাৰপিছত 2 বছৰ কৰোণাৰ কাৰণে ঘৰতে থাকিব লগা হ'ল আৰু তাৰপিছত এতিয়া লাহেকৈ ষ্টাৰ্ট কৰিছোঁ। এটা বিশেষ কথা আছে যে নমিতাই এই দোকানখন যে কৰিছে, এই চাহৰ দোকানখন যে কৰিছে, ইয়াৰ আঁৰতো এটা মানে বিশেষ কথা আছে। তেওঁ নিজৰ মোবাইলটো বিক্ৰী কৰি পেলাই এই চাহৰ দোকানখন আৰম্ভ কৰিছিলে। গতিকে বৰ্তমান সময়ত নমিতা কিন্তু আন 10জনী ছোৱালীৰ কাৰণে আদৰ্শ হ'ব পাৰে। গতিকে আমি নমিতাৰ পৰা অকণমান এই বিষয়ে জানিব বিচাৰিম। গতিকে তুমি কি কাৰণে এই চাহৰ ব্যৱসায়ৰ প্ৰতি আকৰ্ষিত হ'লা, বা কেনেকৈ তুমি যে ব্যৱসায় কৰিবা ইয়াৰ প্ৰতি তুমি মানে আকৰ্ষিত হ'লা, ইয়াৰ বিষয়ে অলপ কোৱাচোন। বিষয় তেনেকৈ একো নাই, মোৰ নিজৰে কিবা এটা আৰম্ভ কৰিব মন আছিলে। আৰু ফাৰ্ষ্ট কথা, মোৰ চাকৰিত একদমেই মন নাই। বহুত ল'ৰা ছোৱালী একচুৱেলি মানে মোৰ চাকৰিত মন নাছিলে আৰু ভাবিছিলোঁ নিজে কিবা এটা কৰিম, মোৰ নিজৰ মতে কৰিব মন আছিলে কিবা এটা। সেইকাৰণে এইটো ষ্টাৰ্ট কৰিছোঁ। আৰু যিহেতু ইমানখিনি মোৰ তাত ইনভেষ্টমেণ্ট নাছিল বা ইমানখিনি মোৰ ডাঙৰ বাজেট নহয় যে মই ডাঙৰ কিবা আৰম্ভ কৰিম, সেইকাৰণে সৰুকৈ এইটোৱে ষ্টাৰ্ট কৰি লৈছোঁ। গম পালে আপোনালোকে, নমিতাই যিহেতু নমিতাৰ চাকৰিৰ প্ৰতি ইণ্টাৰেষ্টেড নহয় আৰু যথেষ্ট শিক্ষিত ছোৱালী আৰু বহুত প্ৰত্যাহ্বানৰ মাজেদি আহি পেলাই আজি এই দোকানখন কৰিছে। গতিকে আমি আমাৰ ফালৰ পৰাও, মই মোৰ ফালৰ পৰাও নমিতাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ আন 100জনী ছোৱালীৰ কাৰণে আদৰ্শ হ'ব পাৰে। আৰু নমিতা, এই ক্ষেত্ৰত তোমাৰ ঘৰৰ পৰা কেতিয়াবা কিবা অসুবিধা হৈছিল নেকি, বা তোমাৰ মা দেউতাই তোমাক কেনেধৰণে ছাপোৰ্ট কৰিছিল? প্ৰথমতে মোক ছাপোৰ্ট কৰা নাছিলে, এতিয়া মা দেউতাৰ লগত মোৰ
ভাল হৈ গ'ল তেওঁলোকে বুজিলে কথাটো আৰু এতিয়া চব ঠিক হৈ গ'ল প্ৰথমে কিন্তু নমিতাক তেওঁৰ মা দেউতাকে ছাপোৰ্ট কৰা নাছিলে কাৰণ মা দেউতাকে ভাবিছিল তাই সুন্দৰকৈ পঢ়া শুনা কৰিলে যিহেতু গতিকে তাক খুব ভাল জব কৰক কিন্তু নমিতাৰ মনটো টোটেলি বেলেগ আছিলে নমিতাই অলৰেডি কৈছে যে তাই কোনো কাৰণতে চাকৰিৰ প্ৰতি আকৰ্ষিত নহয় তাই ব্যৱসায় এটা কৰা মন গতিকে আমি আশা ৰাখিছোঁ নমিতাৰ ব্যৱসায় আৰু বহল হওক আৰু ডাঙৰ হওক ইয়াতকৈ তাই আৰু বেছি কিবা কিবি কৰক গতিকে আমাৰ সেই শুভকামনাটো আমাৰ লগত থাকিলেই আৰু মই আপোনালোককো এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোক আহক এই আমাৰ নগাঁও কি আছিলে আমলাপতিত AK চাইৱালী বুলি এখন সৰুকৈ চাহৰ দোকান তেওঁ আৰম্ভ কৰিছে আৰু ইয়াত আপোনালোক যেতিয়াই আহিব যদি আপোনালোকে আহি পেলাই নমিতাৰ হাতৰ একাপ চাহ খাই যায় ইনডাইৰেক্টলি আপোনালোকে তাইক হেল্পো কৰা হ'ল আৰু নমিতাই খুব ধুনীয়াকৈ চাহ বনায় গতিকে আমি এতিয়া চাহ খাম আৰু নমিতাৰ লগত ইয়াৰ মাজে মাজে কথা পাতি থাকিম আৰু এটা কথা মই আপোনালোকক জনাব বিচাৰিছোঁ যে নমিতাই ইয়াৰ মাজতে যিহেতু তাই ব্যৱসায় কৰি আছে চাহৰ ব্যৱসায়টো কৰি আছে গতিকে এই ব্যৱসায়টোৰ মাধ্যমে তুমি যেতিয়া প্ৰথম যথেষ্ট কষ্টৰ মাজেৰে তুমি ব্যৱসায়টো আৰম্ভ কৰিছিলা বৰ্তমান তোমাৰ ইনকাম কেনেকুৱা ধৰণে তুমি ইয়াৰ পৰা ইনকাম কৰিব পাৰিছা ইনকাম বুলি ক'লে ঠিকেই চলি আছে তেনেকৈ ইমান বিশেষ হৈ থকা নাই কাৰণ আগত যেতিয়া মই তাত আছিলোঁ আমাৰ PGৰ তলত হোষ্টেলৰ তলত তেতিয়া অলপ ভাল আছিলে এতিয়া যিহেতু গৰমো পৰিছে সেইকাৰণে অকণমান বস্তুটো কম হৈ আছে চেলটো বাকী ভালেই ৰেচপঞ্চ মানুহৰ ঠিকে আছে অলৰেডি নমিতাই যিহেতু এটা বেলেগ এঠাইৰ পৰা আন এঠাইলৈ অকণমান শ্বিফ্ট কৰিছে গতিকে অলপ জেগাটো সাল সলনি কৰাৰ ফলত কেতিয়াবা গ্ৰাহকৰ ইফাল সিফাল অলপ গ্ৰাহকৰ তাৰতম্য হ'ব পাৰে কিন্তু তথাপিও নমিতাই ঠিকে ঠাকে চলি আছে আৰু আমিও আশা কৰিছোঁ যে তাই খুব সুন্দৰ ধৰণে এই ব্যৱসায়টো কৰি যাব পাৰিব আৰু বিশেষভাৱে চাহক এটা এটা ব্ৰেণ্ড হিচাপে লৈ পেলাই তাই যিটো ব্যৱসায় কৰিব গৈছে খুব সুন্দৰকৈ ছাকচেছ হ'ব পাৰিব কিছুদিন বৰ্তমান যিহেতু এটা গৰমৰ ছিজন গতিকে এইটো কাৰণে কেতিয়াবা গ্ৰাহকৰ ইফাল সিফাল হ'ব পাৰে আৰু আমি তাই ইতিমধ্যে আমাক জনাইছে যে নমিতাই ইয়াৰ মাজতে কিন্তু তাই নিজৰ পঢ়া শুনাও আগুৱাই নিব বিচাৰিছে আৰু নমিতা তুমি নেক্সট কি কৰিম বুলি ভাবিছা এডুকেশ্যন ছাইডত তোমাৰ মই মাষ্টাৰ্ছ ল'ম বুলি ভাবিছোঁ আকৌ MA টো কৰি ল'ম বুলি ভাবিছোঁ নমিতাই মাষ্টাৰ্ছ কৰিব বিচাৰিছে বা তাই MAও কৰিব বিচাৰিছে গতিকে আপোনালোকে চাওক এগৰাকী ছোৱালীয়ে আজিকালি বহুত এনেকুৱা ধৰণৰ ছোৱালী আছে যি বহুত সময়ত কেৱল মাত্ৰ মোবাইল ফেচবুক বা ইনষ্টাগ্ৰামত ব্যস্ত হৈ থাকে কিন্তু তাৰ ব্যতিক্ৰম হয় এই নমিতা গতিকে বৰ্তমান তাই সুন্দৰকৈ ব্যৱসায়টো কৰি আছে গতিকে আমি আমাৰ ফালৰ পৰা তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভকামনা যাচিছোঁ নমিতা যাতে ভৱিষ্যতে আৰু বেছি ভাল কৰক আৰু তাইৰ ব্যৱসায় আৰু ডাঙৰ হওক গতিকে এইখিনি শুভকামনা আমাৰ পৰা থাকিল গতিকে আপোনালোকো আহিব কেতিয়াবা আহিব নমিতাৰ লগত কথা পাতিব একাপ চাহ খাই যাব ইয়াত মই ভাবোঁ আপোনালোকে খুব ভাল পাব ধন্যবাদ নমিতা এজনী অত্যন্ত সাহসী ছোৱালী আৰু সেইকাৰণে যথেষ্ট ভাল লাগিছে তাই কাৰণ এই কামটো কৰিবলৈ বা বৰ্তমান তাই যিটো কাম কৰি আছে এই কামটো কৰিবলৈ কিন্তু যথেষ্ট সাহসৰ প্ৰয়োজন মানসিকভাৱে যথেষ্ট ষ্ট্ৰং হয় তাই আৰু যাৰ কাৰণে তাই এনেকুৱা এটা ডিচিশ্যন লৈ পেলাই এই কামটো কৰি থাকিব পৰা হৈছে গতিকে মই বৰ্তমান সময়ত যিখিনি আমাৰ যুৱক যুৱতী আছে যি বিভিন্ন সময়ত বিনা কাৰণত মোবাইলত ইনষ্টাগ্ৰাম ফেচবুকত ব্যস্ত হৈ পেলাই সময় অতিবাহিত কৰি আছে গতিকে মই আপোনালোকক জনাব খুজিছোঁ যে আপোনালোকেও এনেকুৱা কাম কৰিব পাৰে আপোনালোকেও নমিতাৰ দৰে এনেকুৱা কিবা কিবি কৰিবৰ কাৰণে চেষ্টা কৰিব পাৰে আৰু বৰ্তমান সময়ত নমিতা আন 10জনী ছোৱালী বা আন 100জনী ছোৱালীৰ কাৰণে আদৰ্শ হ'বলৈ গৈ আছে গতিকে আমাৰ ফালৰ পৰা মোৰ চেনেলৰ ফালৰ পৰা নমিতাক অশেষ ধন্যবাদ যাচিলোঁ আৰু পৰৱৰ্তী তাইক আকৌ নিশ্চয় লগ পাম তাইৰ লগত আকৌ ভিডিঅ' কৰিম নমিতাক লৈ আজি এই ভিডিঅ'টো মই ইমানতে সামৰিব বিচাৰিছোঁ
গতিকে মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু এটা কথা মই আপোনালোকক জনাই দিছোঁ যে নমিতাৰো এটা চেনেল আছে মই তাইৰ চেনেলৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম গতিকে তাইৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লগতে মোৰ লগত যিজন ভাইটি আহিছে আমাৰ মিন্ময় বাৰু কেমেৰা কৰি আছে গতিকে মিন্ময়ো এটা ইউটিউব চেনেল আছে আৰু তাৰ চেনেলৰ লিংকটো মই মোৰ ডিছক্ৰিপশ্যনত দি দিম গতিকে আপোনালোকে চাই থাকিব আৰু আজি এই ভিডিঅ'টো মই ইমানতে সামৰিছোঁ